हेलो फ्रेंड्स, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ইডুজব ইনফৰমেশ্যনত। তো আজিৰ ভিডিঅ'টো হ'ল যে আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2022ৰ গ্ৰেড থাৰ্ডৰ যিটো স্কিল টেষ্ট হ'ব আছিলে তাৰ এডমিট কাৰ্ড অহাকালি ওলাই যাব। এইটো নটিচ আহিছে সেৱাৰ ফালৰ পৰা। আপুনি চাব পাৰে যে Candidate can download their admit card from the official website of SEBA 14/12/2022 আৰু যিহেতু গ্ৰেড 4ৰ কাৰণে যিটো ভাইবা টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণে একো নটিচ এতিয়ালৈকে অহা নাই। যেতিয়া আহিব আমি এই চেনেলটোৰ জৰিয়তে আপোনাক নটিফিকেশ্যন দি দিম। তেনেহ'লে আপোনাক আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰি থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়ক। ধন্যবাদ।